হৃদয়ৰ মিলন 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 হৃদয়ৰ অঁ তোমাৰ অৰ্ডাৰটো পালোঁ মই পঠাই দি আছোঁ তুমি ৰিচিভ কৰি ল'বা আছাম মেঘালয় ট্ৰেন্সপৰ্টত দিয়া হৈছে মালটো পালে লগে লগে তুমি খবৰ দিবা মোক আৰু লখিমপুৰৰ খবৰখিনি ল'বাচোন তুমি ঠিক আছে দাদা তুমি জলদি বিয়াখন পাতা মোক এজনী নবৌ লাগে তোমাক ইমানজনী ছোৱালী দেখুৱালো তোমাৰ এজনী পচন্দ নহয়নে ৰাজ এইবাৰ আৰু অৰুণে মানা কৰিব নোৱাৰে এইবাৰ অৰুণৰ ছোৱালী পচন্দ হ'বই কি কয় ককাইদেউ কি কওঁ মানে এইবাৰ আৰু অৰুণে ছোৱালী পচন্দ হোৱা নাই বুলি ক'বই নোৱাৰে অৰুণ এয়া চোৱা চাওক মই চাওঁ এবাৰ মোৰ হ'বলগীয়া নৱজনীক ৰাজ মোৰ ঘৰত মোৰ বিয়া কথা চলিছে তুমি আমাৰ ৰিলেশনশ্বিপটোৰ কথা ঘৰত ক'লানে নাই প্ৰিয়া
মই আমাৰ কথা ঘৰত কেনেকৈ কওঁ? দাদাৰ বিয়াৰ আগত মই আমাৰ বিয়াৰ কথা কেনেকৈ কওঁ কোৱা? তুমি দুদিনমান ধৈৰ্য ধৰাচোন। এইবাৰ ঘৰত গ'লে কি হয় মই কিন্তু নাজানো। প্ৰিয়া, এইবাৰ ঘৰলৈ গ'লে যেনেকৈ নহওক কিয় মই দাদাৰ বিয়া ব্যৱস্থা কৰিমেই। এবাৰ দাদাৰ বিয়াখন হৈ গ'লে দাদা, মই, নবৌ সকলো গৈ তোমাক ওলাম আমাৰ বিয়াৰ আলোচনা কৰিবলৈ, হ'বনে? ঠিক আছে। वाव, की फिगर बे। ओहो जाने मन। ৰাজ, ৰাজ প্লিজ ৰ'বাচোন। ৰাজ! আজিৰ কাৰণে এটা চৰি বুজাইছোঁ, আৰু নেক্সট টাইম যদি কোনোবা ছোৱালীক এনেকৈ বেয়া ব্যৱহাৰ কৰা দেখা পাব ন, হাত ভৰি একো ঠিকে নাথাকিব। তই কাৰ গাত হাত দিছ তই হয়তো সেইটো নাজানো। তোৰ কি অৱস্থা হ'ব তই নিজেই নাজানো। আজি তোক একো নক, কাৰণ তোৰ লগত এজনী ধুনীয়া ছোৱালী আছে। আজি তোক মাৰিলে তাই বেয়া পাব ন। তোক মই ৰাজ, এতিয়া আমাৰ এক্সাম শেষ হ'ল যেতিয়া আমাৰতো আৰু লগ কৰা নহ'বই চাগে। লগ আকৌ কিয় কৰিব লাগে? মাত্ৰ একমাহে। তাৰপিছত তুমি কইনা সাজত আৰু মই দৰা সাজত একেবাৰে লগ কৰিম, হ'বনে? হ'ব। দাদা, এক বাচনটো নমাই দিব। ভাই, ৰাতি কল কৰিম। বঢ়িয়া হ'ব। ৰাজ, 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 হা? কি হ'ল তোমাৰ? কি ভাবি আছা? ছোৱালীজনী তোমাৰ পচন্দ হৈছে নে নাই? সুন্দৰ ছোৱালী, দাদাৰ লগত একদম মিলি যাব। দাদা, তুমি এইবাৰো পচন্দ হোৱা নাই বুলি ক'বা নেকি? ৰাজ, এইবাৰ অৰুণে পচন্দ হোৱা নাই বুলি নকয়, এইবাৰ তেওঁৰ পচন্দ হ'বই। তুমি আহিলা? ৰাজ, কালি মোক চাব এজন ল'ৰা আহিব। মই জানো, সেইজন মোৰ দাদা হয়। তোমাৰ দাদা? তোমাৰ দাদাক কি আমাৰ কথাবোৰ কোৱা নাই? প্ৰিয়া, তুমি মোৰ দাদাৰ লগতে বিয়া হ'ব লাগিব। তুমি এইবোৰ
এইবোৰ কি কৈ আছা ৰাজ? তুমি পাগল হৈছা নেকি? প্ৰিয়া, তোমাৰ ফটোখন দেখাৰ পিছত দাদাৰ মুখত মই যিটো হাঁহি দেখিছোঁ, সেই হাঁহিটো মই দাদাৰ পৰা কাঢ়িব নিবিচাৰোঁ। ৰাজ, মই তোমাক ভাল পাওঁ। মই তোমাৰ দাদাৰ লগত বিয়া হ'ব নোৱাৰো। তুমি পাৰিবই লাগিব প্ৰিয়া। নাই নাই, মই নোৱাৰো। নাই নাই, মই নোৱাৰো। প্ৰিয়া, তুমি যদি নহ'ব বুলি কোৱা, মই আজিয়ে গৈ ছুইচাইড কৰি দিম। ৰাজ, হেল্ল', মই গৈ আছোঁ। হেল্ল', প্ৰিয়া, মই গৈ আছোঁ। আৰু মই কৈছোঁ তাক গৈ আছোঁ বুলি। তাই ফোন কৰিছিলে অকণমান আগতে। ঠিক আছে। আৰে বল, আৰু তোমালোকে কি কৰিছা? আৰে মোক যাব দিয়া। তোমালোকে কি কৰিছা এইবোৰ? আৰে মোক যাব দিয়া। হেল্ল', কি? চালা, তই মোক চৰিয়াইছিলি হা? এতিয়া ইয়াৰ মজাটো পা। দাদাই তহঁতক সোধাই নাই ৰে। ঘেণ্টা কৰিব তোৰ দাদাই। তোৰ দাদাই এতিয়া কেইজনী মাইকী মানুহৰ নিচিনা কে কান্দি আছে। তোৰ মোবাইল, তোৰ পাৰ্চ সকলো মই পুলিচৰ হাতত গতাই দিম আৰু কৈ দিম তই গায়ব হৈ যোৱা বুলি। ঐ, ইয়াক কেৱল এবেলাহে খাব দিবি। ঘটনাস্থলীৰ পৰা অনুসন্ধান কৰি এই ৰাজৰ এই ঘড়ীটো, পাৰ্চটো আৰু এই মোবাইলটো পাইছোঁ। কিন্তু ৰাজৰ কোনো অনুসন্ধান পোৱা নাই। আপুনি টেনশ্যন ল'ব নালাগে, ৰাজক যিমান পাৰোঁ সোনকালে বিচাৰি উলিয়াম। মিষ্টাৰ অৰুণ, আপুনি এতিয়া যাওক। 2-3 দিনৰ ভিতৰত আমি ৰাজক বিচাৰি উলিয়াম। ৰাজে ভাল পোৱা ছোৱালীজনী তাৰমানে প্ৰিয়া আছিল। ৰাজে মোৰ কাৰণেতো আত্মহত্যা কৰা নাই। নাই নাই, এই সকলোবোৰ মোৰ কাৰণে হৈছে।
যা রাজ রাজ ওই রাজ রাজ ওই রাজ দাদা রাজ রাজ দাদা ৰাজ তই মেলি ক'ত আছিলি অ? আৰু তোৰ এই অৱস্থা কেনেকৈ হ'ল? কিহত কোন আছিল? সিহঁতক মই ভালদৰে চিনি নাপাওঁ। এদিন কলেজৰ পৰা আহি থাকোঁতে সিহঁতৰ লগত মোৰ কাজিয়া হৈছিল। হ'ব এতিয়া বল। কালি আমি ফুৰিবলৈ যাম হা, তুমি ৰেডি হৈ থাকিবা।
ৰাজ হা? মই অলপ বাহিৰৰ পৰা আহি আছোঁ তই পিয়াৰ লগতে থাকিবি কিন্তু অকলে ৰখাই থৈ কলৈকে নাযাবি আহিছোঁ ৰিয়া কি হৈছে নাই সি কিবা কৈছে ৰাজে একো কোৱা নাই সি ইয়াতে আছিলে হঠাতে মানুহটো নাইকিয়া হ'ল তাৰ মোবাইলটো ইয়াতে পৰি আছিলে এইটো কি চাল্লা ভাবিছিলি পলাই হাৰি যাবি আজি তোক ইয়াতে মাৰি পেলাম দাদা হলৈকে যিমান মাৰিব লগা আছে মাৰ তাৰপিছত তাৰপিছত কি তাৰপিছত তোৰ দাদাই আমাক মাৰি পেলাব ঐ আমি ভয় খাই গৈছো ঐ কি চাইছ মাৰ তাক দাদা
দাদা দাদা দাদা দাদা দাদা ৰাজ প্ৰিয়া অদ্ভুত আছে তোমালোকে ভাল পোৱা সকলোবোৰ গম পাই গৈছো পাগল তই কিয় কোৱা নাছিলি তহঁতৰ সম্পত্তি মই মানি নললোহেঁতেন তহঁত সুখী হ হৃদয়ৰ